দুজন এতিয়া বহি আছো। আমাক আবুল তাবুল কথা সুধি আমনি নকৰিব। হয়তো আপোনাৰ কথাই আমাৰ শান্তিত ব্যাঘাত জন্মাইছে। তোমালোক এই ঠাইৰ মানুহ। এই ঠাইখন মোৰ বাবে অচিনাকি। সেইবাবে মই মহামন্ত্ৰী ঘৰটো দেখুৱাই দিবলৈ তোমালোকৰ সহায় বিচাৰিছো। এইকণ সহায় মোক কৰি নিদিবানে? মানুহজনে বৰকৈ লাগি আছে যেতিয়া নিতুল, আমি কিবা এটা কৰিব লাগিব। আপুনি ইমানকৈ কৈ আছে যেতিয়া ঠিক আছে, আমি আপোনাক মহামন্ত্ৰী ঘৰটো দেখুৱাই দিম। কিন্তু তাৰ বাবে এটা চৰ্ত আছে। কি চৰ্ত আছে কোৱা? নকলে বাৰু মই কেনেকৈ জানিম? আপুনি আমাক মহামন্ত্ৰী ঘৰটো দেখুৱাই দিয়াৰ বাবে কিবা এটা দিব লাগিব। সেইটোনো কি ডাঙৰ কথা। ব'লা, মই তোমালোকক নিশ্চয় কিবা এটা দিম। আহক এতিয়া আমাৰ লগত বলক। ডাঙৰীয়া, আপুনি লগ কৰিবলৈ অহা মহামন্ত্ৰী ঘৰ এইটোৱেই। এতিয়া আপুনি মন্ত্ৰী ঘৰত প্ৰৱেশ কৰাৰ আগতে আমাক কিবা এটা দি যাওক। ইমান ডাঙৰ এটা সহায়ৰ বিনিময়ত মই দুইজনক 500 টকা দিম। এয়া লোৱা। আমি আপোনাক পইচাৰ কথা কোৱা নাছিলো, কিবা এটা দিয়াৰ কথা কৈছিলো। গতিকে কিবা এটা দিয়ক। যদি পইচা নোলোৱা তেন্তে এই চিপছৰ পেকেটটোকে লোৱা। মই ওপৰৰ পৰা তোমালোকৰ কথা বতৰা শুনি আছিলো। ঠিক আছে ডাঙৰীয়া, ল'ৰা দুটাই বিচৰা কিবাটো আমাৰ ঘৰত আছে। বলক তেন্তে তেওঁলোকক ভিতৰতে দিওঁগৈ। বলক তেন্তে। মইনাহঁত, তোমালোকে বিচৰা কিবাটো এই গাখীৰখিনি পি খালেই পাই যাবা। এতিয়া তৎক্ষণাত খাই পেলোৱা। দিয়ক, মোক দিয়ক। বাকী তলিত এইটো কিবা ওলাইছে। তোমালোকে বাটুৱাজনৰ পৰা বিচৰা কিবাটো সেইটোৱেই। এতিয়া কিবাটো লোৱা আৰু ইয়াৰ পৰা তৎক্ষণাত গুচি যোৱা। দেখিলে ডাঙৰীয়া, সন্ধিৰ বাঁহ বুদ্ধিৰে ভাঙিব পাৰি। এতিয়া মইনাহঁত, তোমালোকে বুজি পালানে? বেছিকে টেঙৰ খটুৱাব খুজিলে নিজৰ বাঞ্ছিত প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হয়। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলত ক্লিক কৰি দিব।